জুবিন দাইতো চিধা চিধি কথা কৈ দিয়ে সেইবিলাকে মানুহে নুবুজি পেলাই কণ্ট্ৰভাৰ্চি কৰি পেলাই সেইবিলাক তুমি কোৱা নাই যে এইবিলাক বস্তু আপুনি কৈছে বেলেগকৈ মানুহে লৈছে বেলেগ কেতিয়াবা কোৱা হয় তেনেকৈ এতিয়া ইমান মনত নাই কেতিয়াবা কথা গোটেইখিনি ঠিক কয় কিন্তু আগত আৰু পিছত অদ্ভুত শব্দ কেইটামান লগাই দিয়াৰ কাৰণে কথাটো বেলেগ হৈ যায় গুচি যায় কিন্তু আৰু মই তেওঁক এবাৰেই কৈছিলোঁ বৰ টানকৈ কৈছিলোঁ শিৱসাগৰত গান গাবলৈ মন নাই নেগাওঁ বুলি কোৱা শ্ব' সেইখন মোৰ প্ৰথম শ্ব'টো আছিল য'ত মা যোৱা নাছিল প্ৰথম মোৰ দূৰৰ শ্ব' এনেই ভয় লাগে পূৰা ফাটি আছে মানে কি কৰিম কি তাতে আৰু চাদৰ মেখেলা পিন্ধিব নিজে নাজানো কেনেকৈ মেনেজ কৰিম সেইবোৰ চিন্তা দেই তাৰপিছত কিবাকৈ গৈছোঁ ষ্টেজত উঠি যোৱাৰ পিছত মানে গাড়ীৰ পৰাই কৈছে এইখন মানে কিবা সেই শ্ব'খন কিহৰ শ্ব' হয় তেওঁ গম পোৱা নাছিল সেনেকুৱা ধৰণৰ শ্ব' তেওঁ কৰিব বিচৰা নাছিলে অকণ পলিটিকেল ইনফ্লুৱেঞ্চ থকা কিবা আছিলে মোৰ যিমান দূৰ মনত আছে তাৰপিছত সিদ্ধাৰ্থ কৈছে এইখন তইতো জানো মই নকৰোঁ বুলি কৈছিলোঁ নহয় দাদা আহিছোঁ এতিয়া কৰি দিয়ক এনেকৈ যদি ভিডিঅ'টো ইয়ালৈকে চালে তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব